আজি অসম আৰক্ষী দিৱস আৰক্ষী সেৱাত বিশেষ পাৰদৰ্শিতা দেখুৱাৰ বাবে 2018 চনৰ ৰাষ্ট্ৰপতি আৰক্ষীৰ পদক প্ৰদান কৰা হয় কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তক এই পদক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাহিলীপাৰাৰ ৪ৰ্থ আৰক্ষী বেটেলিয়নত আৰক্ষী দিৱস উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ল এই পদক সামৰিক অৰ্ধসামৰিক আৰু আৰক্ষী বাহিনী বিলাকত পদক দিয়াৰ এটা ব্যৱস্থা অতীজৰ পৰা চলি আহিছে আৰক্ষী বাহিনী সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনীৰ কৰ্মচাৰীসকল বিষয়া জোৱানসকলে যাতে অধিক অনুপ্ৰাণিত হয় কাম কৰিবৰ কাৰণে সেইকাৰণে এই পদকৰ ব্যৱস্থা কৰা হয় প্ৰতি বছৰে এনে ধৰণে পদক দিয়া হয় মই আজি ইয়াত প্ৰেসিডেন্টছ পুলিচ মেডেল ফৰ মেৰিটৰিয়াছ সাৰ্ভিস লাভ কৰিলোঁ আমি সকলোৱে এই পদক পাই অনুপ্ৰাণিত হ'ম আৰু আমি নতুনকৈ অনুপ্ৰাণিত হৈ পুনৰ ৰাইজৰ কাৰণে কাম কৰিম এটা হয় নহয় মানুহে কাম কৰি থাকিলে যে একঘেয়ামি আহে কিন্তু যেতিয়া আপুনি এনে ধৰণে পদক পায় তেতিয়া নতুনকৈ আপুনি অনুপ্ৰাণিত হয় পুনৰ নতুন উদ্যমেৰে কাম কৰিবৰ কাৰণে আমি আজি সেই উদ্যমে লাভ কৰিলোঁ মই এখন জিলাৰ আৰক্ষী অধীক্ষক হিচাপে এটা কথা মই সদায় মই উপলব্ধি কৰোঁ যে যদি ৰাইজৰ সহায় সহযোগিতা নাথাকে তেতিয়াহ'লে আৰক্ষীয়ে অসমৰ দৰে এখন ৰাজ্যত বিশেষকৈ কেতিয়াও কোনো কামতে সফলতা লাভ কৰিব নোৱাৰে আৰু সেইকাৰণে মই যেতিয়া জিলাত যেতিয়া মই কাম কৰোঁ আমি সদায় ৰাইজৰ সহায় সহযোগিতা ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ আমি কাম কৰিবৰ কাৰণে চেষ্টা কৰোঁ এয়া লাগে আপোনাৰ হাই সিকিউৰিটি থ্ৰেট পিৰিয়ড যিবিলাক থাকে 15 আগষ্ট হওক 26 জানুৱাৰী হওক বা কিবা আন ল এণ্ড অৰ্ডাৰ জনিত বিষয় হওক আমি সকলোতে যেতিয়া ৰাইজৰ সহযোগিতা পাওঁ তেতিয়াহে আমি ল এণ্ড অৰ্ডাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰোঁ আৰু এই ক্ষেত্ৰত আচলতে আমাক সেই অঞ্চলবিলাকৰ যিখিনি আমাৰ সাংবাদিক থাকে স্থানীয় সাংবাদিকসকল আৰু সংবাদ মাধ্যমে আমাক যথেষ্ট সহায় কৰে কাহিলীপাৰাত অনুষ্ঠিত অসম আৰক্ষী দিৱসত 19 গৰাকী আৰক্ষী বিষয়াক পদক প্ৰদান কৰা হয় 5 গৰাকী আৰক্ষী বিষয়ালৈ বিশেষ পাৰদৰ্শিতা পদক 4 গৰাকী আৰক্ষী বিষয়ালৈ সাহসিকতাৰ আৰক্ষী পদক আৰু 10 গৰাকী আৰক্ষী বিষয়াক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে পদকসমূহ কামৰূপ জিলাৰ এছপি পাৰ্থ সাৰথী মহন্ত চিৰাং জিলাৰ এছপি সুধাকৰ সিং উদালগুৰি জিলাৰ এছপি লংনিত টেৰাং পৰিদৰ্শক সিদ্ধেশ্বৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বিশেষ আৰক্ষী পদক প্ৰদান কৰা হয় আৰক্ষীৰ দক্ষতাক লৈ গৃহমন্ত্ৰী হিচাপে গৌৰৱান্বিত বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে খাকী পোছাকত দাগ নলগাবলৈ আৰক্ষীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰা আৰক্ষী বিষয়া আৰক্ষী জোৱানসকলে কৰ্মচাৰীসকলে এই সংকল্প নিশ্চিতভাৱে ল'ব আৰু আজি যুগটো একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ এই যুগত আৰক্ষী বাহিনীৰ বাবে নতুন প্ৰত্যাহ্বান দেখা দিছে সমাজৰ বুকুত যিবিলাক প্ৰত্যাহ্বান ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ এই প্ৰত্যাহ্বানবিলাকৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে আমি প্ৰতিগৰাকী আৰক্ষী জোৱান বিষয়া আমি সকলো সময়তে প্ৰস্তুত থাকিব লাগিব সষ্টম থাকিব লাগিব আৰু আমাৰ দৃঢ়তা আমাৰ একাগ্ৰতা আমাৰ নিৰ্ভীকতাই আমাৰ সততাই আগন্তুক দিনত সেই সমাজত দেখা দিয়া প্ৰত্যাহ্বানৰ আমি যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ম